আজি মই তোমালোকক এডভাইচ আৰু লগতে এডভাইচ আৰু সাজেশনৰ বিষয়ে কিছু কথা কম। প্ৰথমে চোৱা এডভাইচ আৰু এডভাইজৰ বিষয়ে। ADVICE এডভাইচ হৈছে এটা নাউন আৰু ADVISE এডভাইজ হৈছে এটা ভাৰ্ব। এডভাইচ হৈছে উপদেশ বা পৰামৰ্শ আৰু এডভাইজ হৈছে উপদেশ দিয়া বা পৰামৰ্শ দিয়া। এতিয়া দুটামান উদাহৰণৰ সহায়ত বুজি লোৱা। I need advice on this matter. মই এই সম্পৰ্কত পৰামৰ্শ বিচাৰিছোঁ। He should listen to the advice of his elder brother. সি ককায়েকৰ উপদেশবোৰ শুনা উচিত বা মানি চলা উচিত। You should go to your lawyer and ask for advice. তুমি তোমাৰ উকিলৰ ওচৰলৈ গৈ তেওঁৰ পৰা উপদেশ বিচৰা উচিত। ইয়াত এডভাইচে এটা নাউনৰ দৰে কাম কৰিছে। এতিয়া ADVISE এডভাইজৰ বিষয়ে চাই লোৱা দুটামান উদাহৰণৰ সহায়ত। He can advise you on this matter. সি তোমাক এই সম্পৰ্কত পৰামৰ্শ দিব পাৰে। The teacher advised me to practice regularly. টিচাৰে মোক পৰামৰ্শ দিছে ৰেগুলাৰ প্ৰেক্টিচ কৰিবলৈ। Father advised me not to tell a lie. দেউতাই মোক মিছা কথা নকবলৈ উপদেশ দিছে। ইয়াত ADVISE এডভাইজে এটা ভাৰ্বৰ দৰে কাম কৰিছে, অৰ্থাৎ ই উপদেশ দিয়া বা পৰামৰ্শ দিয়া কামটোৰ বিষয়ে কৈছে। এতিয়া চোৱা এডভাইচ আৰু সাজেশনৰ বিষয়ে। এডভাইচ আৰু সাজেশন দুয়োটাই নাউন হয়, কিন্তু দুয়োটা ব্যৱহাৰৰ ক্ষেত্ৰত কিছু পাৰ্থক্য দেখা যায়। এডভাইচ মানে হৈছে গাইডেন্স, কনচালটেশ্যন বা অপিনিয়ন বা মতামত। ই কোনো বিশেষ ক্ষেত্ৰত বা বিষয়ত বা দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত দিয়া পৰামৰ্শ বা কেনেদৰে আগবাঢ়ি যাব লাগিব, কি কৰা উচিত অনুচিত সেই সম্পৰ্কে দিয়া পৰামৰ্শ। এডভাইচ দিবলৈ হ'লে ব্যক্তিজন বয়সত ডাঙৰেই হওক বা সৰুৱেই হওক তেওঁৰ অভিজ্ঞতা আৰু নলেজ বা জ্ঞান দুয়োটাই থাকিব লাগিব বা তাৰে যিকোনো এটা থাকিলেও হ'ব। কিন্তু সাজেশনৰ ক্ষেত্ৰত তেনে নহয়। সাজেশন দিবলৈ হ'লে ব্যক্তিজন বা নলেজ যে থাকিবই লাগিব বা তেওঁ অভিজ্ঞতা সম্পন্ন ব্যক্তি হ'বই লাগিব তেনে কোনো কথা নাই। যিকোনো ব্যক্তিয়ে সাজেশন দিব পাৰে। সাজেশন মানে হৈছে ব্যক্তি এজনৰ কিবা এটা সম্পৰ্কত তেওঁৰ কি দৃষ্টিভংগী বা তেওঁৰ দৃষ্টিভংগীৰে তেওঁ চিন্তা চৰ্চাৰে তেওঁ কেনেধৰণে পৰামৰ্শ দিয়ে সেয়াই হৈছে সাজেশন। কেইটামান উদাহৰণৰ সহায়ত চাই লোৱা। Patient must follow the doctor's advice. অৰ্থাৎ ৰোগীয়ে ডক্তৰে তেওঁৰ ভালৰ কাৰণে যিবোৰ উপদেশ দিয়ে, যিবোৰ পৰামৰ্শ দিয়ে সেইবোৰ ফ'ল' কৰা উচিত। আকৌ Your suggestion helps me a lot. অৰ্থাৎ তোমাৰ পৰামৰ্শবোৰে মোক বহুত সহায় কৰিলে। তো আজিলৈ ইমানেই। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।